ফুলটো আনছে কি ফুল এইটো? এইটো আমাৰ ৰাধাচূড়া বুলি কোৱা হয়। কৃষ্ণচূড়া। কৃষ্ণচূড়া, ৰাধাচূড়া। ৰাধাচূড়াটো বেলেগ। অঁ, এই দুইটা হ'ল পৰিয়ালৰ এটা ফুল। এই ফুলটো আপুনি দেখিছে, এইটো হ'ল পিতৃৰ কালাৰ। এইটো পিতৃৰ কালাৰ। এইকেইটা হ'ল মাতৃৰ কালাৰ। ল'ৰা ছোৱালীবোৰ দেখিছেনে আপুনি? সিহঁতৰ পৰিয়াল কেইটা আছে আপুনি গণি চাব পাৰে। 1 2 3 4 5 6 7 8 9 10। মানে এইটো এটা ল'ৰা ছোৱালী কেইটা। এইকেইটা ল'ৰা ছোৱালী। এইটো দেউতাক। সেইটো দেউতাক। আৰু এইকেইটা মাক। মানে কেইটা মায়াক? মায়াক 4টা মায়াক দেখোন। অঁ, ৰাধা কৃষ্ণৰ 100টা আছিল নহয়। তেখেতৰ পৰিয়াল নাছিল জানো 100টা? কিন্তু যাই থৈ এওঁলোকক ভগাই থৈ গ'ল, 4জনীহে ৰাখি থ'ল। দেউতাক এটা থাকিল। আৰু এওঁলোকৰ পৰিয়ালৰ মাজত কি আনন্দ মিলি তেওঁলোকে মানে আহিছে। এইটো তাৰমানে ৰাধাচূড়া আৰু কৃষ্ণচূড়াৰ মাজৰ। তাৰমানে এওঁৰ মাতৃ হ'ল 4জনী, ল'ৰা ছোৱালী 10টা, আৰু পিতৃ হ'ল এটা। এইটোৱে হ'ল ৰাধাচূড়া কৃষ্ণচূড়াৰ পৰিয়াল। এইটো আপুনি ক'ত পাইছে মাল? এইটো মই পালোঁ, মোক এজনে গিফ্ট দিলে। গিফ্টটোত মোক বুজাই দিলে যে এনেকুৱা পৰিয়ালতো আছে, থাকিব পাৰে। আপুনি খং ৰাগ কৰিব নালাগে, চবেই মিলিজুলি থাকিব লাগে। আচ্ছা, থেংক ইউ।